নমস্কাৰ শ্ৰদ্ধেয় ৰাইজ, আজি মই আপোনালোকৰ আগত এটা বহুত গুৰুত্বপূৰ্ণ কথা ৰাখিবলৈ আহিছোঁ। কথাটো ঠিক কথা নহয়, আচলতে কথাটো হৈছে যে অসমত যিসকল বহিৰাগত লোক আছে তথা অনা অসমীয়া আছে অসমত, সেই আটাইবোৰ বহিৰাগত তথা বহিৰাজ্যৰ পৰা আহি পেলাই অসমত থকা লোকসকলক প্ৰতি মই এটা আহ্বান জনাব বিচাৰিছোঁ, এটা অনুৰোধ কৰিব বিচাৰিছোঁ। অনুৰোধটো এনেকুৱা যে যিহেতু অসমত আপোনালোকে চবেই জানে যে অসমৰ ভাষা সংস্কৃতিৰ ওপৰত অলপমান বিৰূপ প্ৰভাৱ পৰিছে। কিছুমান একাংশ জাতীয়তাবাদী লোকে কৈ থাকে যে অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি ভাবুকি নামি আহিছে। সেয়েহে মই বহিৰাগত তথা অনা অসমীয়াসকলক প্ৰতি মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে তেওঁলোকে মাতৃভাষা অসমীয়া হিচাপে গ্ৰহণ কৰক। তেওঁলোকে মাতৃভাষা পূৰা শিকি লওক, অসমীয়াটো পূৰা শিকি লওক, অসমীয়া ভাষা পূৰা শিকি লওক, অসমীয়া ভাষা সংস্কৃতি শিকি লওক। তেওঁলোকে সম্পূৰ্ণভাৱে শিকি পেলাই তেওঁলোকে অসমীয়াটোক এটা মাতৃভাষা হিচাপে গণ্য কৰক। আৰু তেওঁলোকে আমি যেনেকৈ অসমীয়া মানুহে ঘৰতো অসমীয়াত কথা পাতোঁ, কিবা কথা চিন্তা কৰিলেতো অসমীয়াত কথা চিন্তা কৰোঁ, তেওঁলোকে সেইটো কৰক। ঘৰতো ঘৰৰ মানুহৰ লগতো অসমীয়াত কথা পাতক, আৰু বাহিৰতো তেওঁলোকে অসমীয়াত কথা পাতক, যিদৰে আমি অসমীয়া মানুহে কৰোঁ। তেওঁলোকে অসমীয়া ভাষা সংস্কৃতিক গ্ৰহণ কৰিবলৈ অসমীয়া হৈ যাওক, নিজকে অসমীয়া বুলি গণ্য কৰক। এইটো মই আহ্বান জনালোঁ সকলো অনা অসমীয়া তথা বহিৰাগত লোকক প্ৰতি মই এইটো আহ্বান থাকিল। লগতে মই চৰকাৰ তথা অসমৰ জাতীয়তাবাদী দল সংগঠনসমূহক মই এটা দাবী জনাব বিচাৰিছোঁ যে অসমত যিসকল বহিৰাগত লোক আছে তেওঁলোকৰ মাজত আপোনালোক গুচি যাওক। গুচি যাই পেলাই তেওঁলোকক উৎসাহিত কৰক যে অসমীয়া ভাষা সংস্কৃতি তেওঁলোকে অসমীয়া ভাষা সংস্কৃতি শিকে, যাতে তেওঁলোকক অসমীয়া ভাষা সংস্কৃতি শিকাওক। শিকাই পেলাই তেওঁলোক যাতে অসমীয়াকৰণ তেওঁলোক কৰিবলৈ চেষ্টা কৰক, যাতে তেওঁলোক অসমীয়া হয়। সেইটো কাৰণে আপোনালোকে উৎসাহিত কৰক তেওঁলোকক অসমীয়া ভাষা সংস্কৃতিক আছামিজ কালচাৰেল ছ'চাইটি অসমৰ জেগাই জেগাই স্থাপন কৰক। আছামিজ কালচাৰেল ছ'চাইটি য'ত কেৱল অসমীয়া ভাষা শিকোৱা হ'ব, অসমীয়া সংস্কৃতি শিকোৱা হ'ব, সেইটো কাম কৰা হ'ব। শিকোৱা হ'ব অনা অসমীয়াসকলক তথা বহিৰাগত লোকসকলক, শিকাই পেলাই তেওঁলোকক অসমীয়াকৰণ কৰা হ'ব। এইটো মই দাবী জনালোঁ তথা অসমৰ দল সংগঠনসমূহক, আৰু লগতে চৰকাৰকো দাবী জনালোঁ চৰকাৰেও যাতে অসমীয়া ভাষা সংস্কৃতি যাতে প্ৰমোট কৰে, আৰু বহিৰাগতসকলক যাতে আহ্বান জনায় যে অসমীয়া জাতিলৈ যাতে আহে, তেওঁলোক যাতে নিজকে যাতে অসমীয়া বুলি গণ্য কৰে, অসমীয়া ভাষা সংস্কৃতি শিকি পেলাই যাতে অসমীয়া হৈ যায়, তেওঁলোক যাতে অসমীয়া ভাষাটো নিজৰ মাতৃভাষা হিচাপে গ্ৰহণ কৰে, আৰু আমাৰ অসমীয়া নিচিনাকৈ যে থাকে যাতে অসমীয়া হৈ যায় পূৰা। এইটো কথা মই চৰকাৰকো দাবী জনালোঁ দল সংগঠনসমূহৰ লিখেনাকৈ। লগতে আৰু এটা কথা ক'ব লাগিছিল, যোৱা ভিডিঅ'টোত ক'বৰ কাৰণে ৰৈ গ'ল। সেইটো হৈছে যে অসমৰ যোনটো আছামিজ ছাবজেক্ট যোনটো আছে, যোনটো ইংলিছ ছাবজেক্ট আছে, ইংলিছ ছাবজেক্টটোত গোটেই অসমৰ যিমান স্কুল আছে সকলো মই জনাত কম্পালচৰি, ইংলিছ পঢ়িবই লাগিব। মই দাবী জনাব বিচাৰিছোঁ চৰকাৰক যে ইংলিছটো অপশ্যনেল কৰি দিয়ক ছাবজেক্টটো। স্কুল কলেজবিলাকত ইংলিছ ছাবজেক্টটো অপশ্যনেল কৰি দিয়ক, কাৰণ ইংলিছ ভাষাটো হৈছে এটা বিদেশী ভাষা, এটা পশ্চিমীয়া ভাষা সম্পূৰ্ণভাৱে ইংৰাজী ভাষাটো। আৰু ইংৰাজী ভাষাটো যিহেতুকে পশ্চিমীয়া ভাষা হয়, আৰু আমাৰ অসমত ইমানকেইটা ভাষা আছে, ইংৰাজীটোক আমি অপশ্যনেল কৰি দিয়াটোৱেই ভাল হ'ব মোৰ মতে। যাৰ পঢ়িব ইচ্ছা যায়, যোনবোৰ ছাত্ৰ ছাত্ৰী ইংলিছ পঢ়িব ইচ্ছা যায় তেওঁলোকে ইংলিছটো ল'ব, যাৰ পঢ়িব ইচ্ছা নাযায় তেওঁলোকে ইংলিছ নলয়। এইটো সাধাৰণ কথা যাব। মই এইটো দাবী জনালোঁ চৰকাৰক যে ইংলিছটোক অপশ্যনেল কৰি দিয়ক। এটা বিদেশী ভাষা ইংৰাজী, আৰু এটা বহিৰাগত এটা তথা পশ্চিমীয়া ভাষা এটা হয় ইংৰাজী।